নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। আজি বনাম সৰু মাছৰ টেঙা জোল। আহকচোন চাওঁ মই কেনেদৰে বনালোঁ। এইখিনি মধুসোলং মই ধুই ধুনীয়াকৈ মিহি মিহিকৈ কুটি লৈছোঁ। ইফালে কেৰাহী গৰম হৈ গ'ল। ইয়াত দিম অলপ মিঠাতেল। এইখিনি অলপ মই ভাজি ল'ম, বেছি ফ্ৰাই নকৰোঁ, অকণমান ভাজিম। এইখিনি হৈ গৈছে, এইখিনি কাঢ়ি ল'ম এতিয়া। গোটেই মাছখিনি অন্য এখন প্লেটলৈ কাঢ়ি ল'লোঁ। তাৰপিছতে ইয়াতে দিম অকণমান তেল। গৰম তেলখিনিত মই শুকান জলকীয়া আৰু পিঁয়াজ দি দিলোঁ। এইখিনি অলপ ভালদৰে ভাজি ল'ম। অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'লোঁ। ইয়াতে দি দিম এতিয়া মই শাকখিনি। শাকখিনি অলপ জহালৈকে ভাজি ল'ম। ভাজোঁতে ভাজোঁতে কম হৈ আহিছে দেখিছে। এইখিনি জহি যাব, এয়া দেখিছেনে। ইয়াতে দি দিম মই এতিয়া অকণমান নিমখ আৰু অকণমান হালধি। এইখিনি ভালদৰে মিলাই ল'ম। এইখিনি মিলোৱাৰ ফলত মই ইয়াতে অকণমান পানী দি দিম। এইখিনি খুব ভালদৰে ফেটি ল'ম। গোটেইখিনি মিলি গৈছে ধুনীয়াকৈ। জোখমতে পানী অলপ দি এইখিনি উতলিবলৈ দিম। এই ঢাকোন দাঙি চালোঁ, সেই দেখিছেনে কি সুন্দৰকৈ উতলিছে। শাকখিনি সিজি গৈছে। এতিয়া ইয়াতে মই ভাজি লোৱা মাছখিনি এড কৰি দিম। মাছখিনি দিয়াৰ পিছত খুব ভালদৰে মিলাই লৈ 2-3 মিনিটমানৰ কাৰণে ঢাকোন মাৰি উতলিবলৈ দিম। মই আৰু এখন ভাজি যোগাৰ কৰিছিলোঁ। অকণমান বেঙেনা কাটি তিয়াই থৈছিলোঁ এইফালে, আৰু অকণমান মাছ আছে, এয়া নিমখ হালধি সানি ল'লোঁ। ইয়াতে আছে অকণমান নহৰু, পিঁয়াজ আৰু অকণমান জলকীয়া। মাছখিনিও ভালদৰে ভাজি ল'লোঁ কেৰাহীতে নহৰু আৰু পিঁয়াজ দি। এতিয়া মোৰ টেঙা আঞ্জাখন চাওঁ আহক। দেখিছেনে, টেঙা আঞ্জা মোৰ ৰেডি হৈ গৈছে। খুব সুন্দৰ হৈছে। এইখিনি মোৰ হৈ গৈছে। এইখিনি ঢাকোন মাৰি মই গেছ অফ কৰি দিম। ভাজিখনৰ মাছখিনি অকণমান লৰাই লৈ ইয়াতে মই কুটি থোৱা বেঙেনাখিনি এড কৰি দিম। বেঙেনাখিনি অকণমান জহি যোৱালৈকে ভাজি ল'ম। দেখিছেনে, এনেদৰে ভাজি ল'ম অলপ। ইয়াতে মই শুকান জলকীয়াৰ গুড়িয়ে মই ঘৰতে বনাই লৈছিলোঁ। এইখিনি মই ইয়াত দি দিম। আৰু দিম অকণমান হালধি। নিমখ মই মাছত সানিয়ে লৈছিলোঁ, সেইবাবে ইয়াত নিমখ নিদিওঁ। এইখিনি ভালদৰে মিলাই লৈ ঢাকোন মাৰি মাৰি কম জুইত ভাজি ল'ম অলপ।
চক বেঙেনা নাইকিয়া হৈ গৈছে সিজি। ইয়াতে অকণমান মই খুন্দি লোৱা আদাও দিলোঁ, আপোনালোকক দেখাবলৈ থাকি গ'ল। এইখিনি আকৌ ঢাকোন মাৰি দিম, অলপ সময়ৰ কাৰণে ভাপতে সিজিবলৈ দিম। ভাজিখনো মোৰ ৰেডি হৈ গৈছে। এয়া যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মাছৰ টেঙা আঞ্জাখন আপোনালোকেও এনেদৰে বনাই খাই চাবচোন। বাৰু আজিলৈ আহোঁ, বাই বাই।